কেতিয়াবা এনেকৈ ওলাই আহিও খুবেই ভাল লাগে। দৈনন্দিন ব্যস্ততা জীৱনৰ পৰা অকণমান সময় উলিয়াই যদি এনেকৈ ওলাই আহিব পোৱা যায় মনটো খুবেই ফ্ৰেছ লাগে। আৰু আপোনালোকে বাৰু আজৰি সময়ত ক'লৈ যায় কি কৰে কমেণ্ট কৰি জনাবচোন। মই পিছে আজি এনেকৈ ওলাই আহিলোঁ তাৰ লগতে। আৰু এইফালে আমি পোহৰ থাকোঁতে আহিছিলোঁ, এতিয়া আন্ধাৰে হ'ল আৰু মোৰ ইমানেই গৰম লাগিছে যে মই ঘাম মুচি ততেই পোৱা নাই। আৰু এইফালে দুয়োটা খাবলৈ সোমালোঁ। সি ল'লে চিকেন ফ্ৰাইড ৰাইচ আৰু মই ল'লোঁ চিকেন ম'ম'। আৰু এইফালে এয়া ম'ম' খাই আছোঁ। ম'ম' খাই আমি আহিলোঁ শিলপুখুৰীৰ ফালে আহি আমি ল'লোঁ দহি ফুচকা। আৰু এয়া খুৰাজনে ইমান ধুনীয়াকৈ বনাই আছে। আৰু দহি ফুচকাকেইটা ইমানেই টেষ্টি হৈছিলে খাবলৈ যে আপোনালোক কি ক'ম। আৰু আপোনালোকেও আহিলে কেতিয়াবা এইফালে খাব শিলপুখুৰীৰ ফালে, খুবেই টেষ্টি বনায় তেওঁ। মই আগতেও খাই পাইছোঁ, খুবেই ধুনীয়া বনায়। আৰু এয়া খাই লৈ আমি ঘৰলৈ উভতিলোঁ। ঘৰলৈ আহি আকৌ ৰাতি দেউতাৰ লগত ওলাই আহিলোঁ মাটন ল'বলৈ। আজি ৰাতি মাটন ল'ম। এয়া ঘৰলৈ আহিলোঁ মাটন লৈ। আৰু আজি মিনি ভ্লগটো ইমানখিনিয়ে আছিল। লগ পাম পুনৰ নতুন মিনি ভ্লগত। বাই।